তো সরকার গঠন করার আগর যেটো হাগ্রামা মহিলা আর সরকার গঠন করার পাছৰ যেটো হাগ্রামা মহিলা আকাশ পাতাল ডিফারেন্স হয়ে গেছে। লগ কৰিব বিচাৰিলে লগ নিদিয়ে, কথা পাতিব বিচাৰিলে কথা নুশুনে। আৰু মই নিজেই কেইজনমান বন্ধুক লগত লৈ সেই মঞ্চখন ফৰ্ম কৰি আমি হাগ্ৰামা মহিলাৰ হৈ কাম কৰিছিলোঁ। কিন্তু এই মঞ্চখনে যেতিয়া আমি লগ কৰিব গ'লোঁ অলপতে তেখেতে গুৰুত্ব নিদিলে। আগৰ যিখন হাগ্ৰামা মহিলাৰী চৰকাৰ নবনাৰে আগৰ যিখন চৰকাৰ আছিল সেইখন চৰকাৰ আৰু এইখন চৰকাৰৰ লগত যেতিয়া আমি তুলনা কৰি চালোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত যেতিয়া হাগ্ৰামা মহিলাৰ কথাবিলাকৰ তুলনা কৰি চালোঁ তেতিয়া মোৰ মনত আকৌ এটা বিশ্বাস জন্মিল যে নহয়, মোৰ এই ৰাস্তাটো ভুল আছিল। হাগ্ৰামা মহিলাৰীতকৈ প্ৰমোদ বড়ো যথেষ্ট ভাল জ্ঞানী আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে বিটিআৰত শান্তি স্থাপন হৈছিল। উগ্ৰপন্থীৰ সমস্যাটো নাইকিয়া হৈছিল, অস্ত্ৰৰ জনজনিটো বন্ধ হৈছিল। তাত মছজিদত পাথৰ মাৰিল, জনগোষ্ঠীৰ মাজত সংঘাত হ'ল। যোৱা পৰহি দিনা উকিলসকলক বৰ্বৰভাৱে আক্ৰমণ কৰিল। যোৱাকালি এটা টোল গেটত লাগিল, আদিবাসী আৰু বড়োৰ এটা সংঘাত হ'ল। হাগ্ৰামা মহিলাৰীয়ে তৃতীয় পক্ষ বিচাৰে, কাৰোবাক দোষাৰোপ কৰে, মই একো নাজানে বুলি কৈ মোৰ হাতত আইন কানুন নাই।